মই উপস্থিত আছোঁ ২ নং কঁঠালগুৰি গাঁৱত আৰু ২ নং কঁঠালগুৰি আৰু আমাৰ যিটো ১ নং চপাতলি সম্পৰ্কৱৰ্তী যি এই পথাৰ অঞ্চলৰ ঠাইখিনিত আছে আৰু ইয়াতে এটা ট্ৰেন্সফৰ্মাৰ আজি যোৱা নিশা চোৰে চুৰ কৰি লৈ গৈছে। পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এনেকৈ এতিয়া ভাদৈ বিভিন্ন অঞ্চলত চোৰে সন্ত্ৰাস চলাই আছে। কেতিয়াবা মানুহৰ ঘৰৰ ভিতৰত সোমাই বাইক চুৰি কৰি লৈ গৈছে, কেতিয়াবা সোণৰ গহনা চুৰি কৰি লৈ গৈছে আৰু কেতিয়াবা এনেকৈ কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰো তেওঁলোকে চুৰ কৰি এনেকৈ লৈ যায়। গোটেই পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই ট্ৰেন্সফৰ্মাৰটো দেখিছে আপোনালোকে, আৰু এইটো হৈছে কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰ। এই ট্ৰেন্সফৰ্মাৰ ভিতৰত থকা যিখিনি মূল্যৱান বস্তু আছিলে সেইখিনি চোৰে ইতিমধ্যে চুৰ কৰি লৈ গৈছে আজি যোৱা নিশা। আৰু ভাদৈ পাঁচালি বিভিন্ন অঞ্চলত এনেকৈ এতিয়া চোৰৰ সন্ত্ৰাস চলিছে। কেতিয়াবা যদি মানুহৰ ঘৰৰ বাইক চুৰি ঘটনা সংঘটিত হৈছে আৰু কেতিয়াবা এনেকৈ ইলেক্ট্ৰিক পৰিবাহী এনেদৰে ইমান বিপদজনক অৱস্থাত থকা এই কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰটোৱেও মানে ৰেহাই পোৱা নাই। এতিয়া ভাদৈ অঞ্চলত এনেদৰে চোৰৰ সন্ত্ৰাস চলিছে, এইবোৰ দেখিছে। অকণমান সামগ্ৰিক পৰিৱেশটো আপোনালোকক মই দেখুৱাই দিছোঁ। দেখিছে, আৰু প্ৰত্যেক ঠাইখিনিতে এইবোৰ বিপদজনক যি চিম্বল থাকে এইবোৰ দিয়াই আছে। তথাপিও চোৰে এইবোৰ আওকাণ কৰি গোটেই ট্ৰেন্সফৰ্মাৰ খুলি ভিতৰত যিখিনি বস্তু আছে মূল্যৱান বস্তু এইখিনি ৰাতিটোৰ ভিতৰতে খুলি লৈ গৈছে। আৰু এইবোৰ দেখিছে এনেকৈ পেলাই থৈ গৈছে। আৰু ভিতৰত যিবোৰ ট্ৰেন্সফৰ্মাৰ ভিতৰত অইল থাকে, এয়া গোটেই পথাৰত এইবোৰ অইল পৰিলে পেলাই থৈ এনেকৈ পৰি আছে। এইটো দেখিছে ট্ৰেন্সফৰ্মাৰটো। আৰু এতিয়া এনেকৈ ভাদৈ অঞ্চলৰ বিভিন্ন ঠাইত এতিয়া চোৰৰ এনেকৈ সন্ত্ৰাস চলি আছে। এয়া এইফালেদিয়ে উলিয়াইছে ভিতৰত যিখিনি বস্তু আছে, ইমান দেখুৱাই দিছোঁ। আৰু প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। অলপমান দেখুৱাই দিছোঁ মই এই পৰিৱেশটো। এয়া আছে ভাদৈ পাঁচালি ২ নং কঁঠালগুৰি সম্পৰ্কৱৰ্তী ঠাই। আৰু এনেকৈ এতিয়া চোৰৰ সন্ত্ৰাস চলিছে ভাদৈ বিভিন্ন অঞ্চলত। আৰু এনেকুৱা ঘটনা ভাদৈ অঞ্চলত এতিয়া অতি সুলভ হৈ পৰিছে। এই ভাদৈ অঞ্চলৰ বিভিন্ন ঠাইত ড্ৰাগছৰ প্ৰচলন খুব বেছি চলি আছে। আৰু আমি ভাবোঁ এই ড্ৰাগছৰ যি অবাধ বেহা চলিছে, এই ড্ৰাগছৰ বেহাও আচলতে এনে ঘটনাৰ লগত জড়িত হৈ আছে। আৰু যিসকল দুষ্ট চক্ৰ এই চুৰিকাণ্ডৰ লগত জড়িত আছে, তেনে দুষ্ট চক্ৰই আচলতে এই ড্ৰাগছ সেৱন কৰি এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আমাৰ এই বিভিন্ন অঞ্চলত ভাদৈ। আৰু কিছুদিন আগতে এনেকুৱা ট্ৰেন্সফৰ্মাৰ আমাৰ ওচৰৰে গাঁও চৰাইপুঙত এনে ঘটনা সংঘটিত হৈছিল। গতিকে প্ৰশাসনে এই দিশটোৰ ওপৰত অধিক নজৰ দি এই ঘটনাখিনিক মষিমূৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।